নমস্কাৰ বন্ধুসকল পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জানমণি আছামলৈ আৰু আহিছে যেতিয়া ভিডিওটো নিশ্চয় চাই যাব আৰু যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কমেন্ট কৰিব আৰু লাইক এটা কৰি দিব আৰু যদি তাতকৈ বেছি ভাল পায় শেয়াৰ এটা নিশ্চয় কৰি দিব আহক এতিয়া ভিডিওটো চাবলৈ ভিডিওটো ষ্টাৰ্ট কৰো কেনে পাইছে নিশ্চয় ক'ব অকমান কমেডি টাইপৰ বনাইছো কেনুকা পাই কব একচুয়ালি আমাৰ মহিলাসকলৰ লগত ঘটি থকা কিছুমান ভিডিও বনাম যদি ভাল পায় নহয় ঘণ্টা বটন দবাই দিব এই মানুহজনীও হদায় হদায় ভাল দিগদাৰ দি আছে দেই মোক হদায় হদায় ফুৰিবলৈ যায় তাই হাতত নাই পইচা এই মইনামতি সোনকালে ওলাই থাকিবি আজি ফুৰিবলৈ লৈ যাম তোক মই ইমানকে কওঁতে আজি যাবলৈ ওলাইছে পাই হ'ব দিয়ক ওলাইছো সোনকালে মই সদায় সদায় লগ ধৰো মানে নাযায় একেবাৰে আজি যে যাবলৈ ওলাইছে মানুহটো সোনকালে ওলাও পাই হৈ যাব সৈজ্ঞানীহঁতকো আকৌ লগ পাব পাৰো নহয় অকণমান ষ্টাইলত যাব লাগিব এনেকৈ গ'লে কেনেকৈ হ'ব বাৰু ন ক'ত পানী আজি ফুলিযোৰ পিন্ধি লওঁ লৰালৰিকে এইবোৰ নোসোমাই সোনকালে কৰিলে মানে এই থৈ গুচি যাব নহ'লে মোক হেৰিটোৱে নাই নহয় এই মইনামতি হৈছেনে নাই তোমাৰ ব'লা ব'লা চেলাৰীখিনিও থ্ৰেডিং কৰিব থাকিলে এনেকৈয়ে যাব লাগিব এতিয়া আপুনিও যে কিনো আৰু কেতিয়াবা ক'ৰবাত যাম বুলি ক'লে আগতে ক'ব লাগে অলপ সোনকালে ক'ব নোৱাৰিলে মই এতিয়া এনেকৈয়ে যাব লাগিব থ্ৰেডিং কৰিবলৈ থাকিলেই মুখখন কিবা কিবি হৈছে আহা আহা সোনকালে দেৰি হৈছে যাব লাগে গৈছো আঙুঠি খাৰুটো পিন্ধিব থাকিলে চশমাযোৰ পিন্ধি লওঁ তেতিয়া অকণমান ষ্টেণ্ডাৰ্ড লাগিব আৰু অলপ ভালেই লাগিছে চাগে ন মাই গড নেল পলিচ লগাবলৈ থাকিয়ে গ'ল গুচিয়ে যাব এতিয়া এৰি থৈ মোক দেৰিয়ে হৈছেগে পাই এৰি থৈ গুচি যাব যিহে মানুহ আৰু সোনকালে ক'ব লাগে ক'ৰবাত যাব থাকিলে ন এটা দেৰি হৈ যাব মোৰ মানে এৰি থৈ যাম এতিয়া গৈছো চেলাৰীখিনি মোৰ ইমান বেয়া লাগিছে মোৰ নেল পলিচ কি হৈ গ'ল অলপ আগতে ক'ব লাগে ক'ৰবাত যাওঁ বুলিলে ন এতিয়া মই কেনেকৈ যাম ৰিমুভাৰটো শেষ হৈ গ'ল যাম মই সোনকালে ক'ব লাগে অলপ নেল পলিচ চব বেয়া হৈ গ'ল আহিছানে তুমি যাওক মই নাযাওঁ সোনকালে যাওক আপুনি আগতে ক'ব লাগে এতিয়া নেল পলিচ ল'বলৈ থাকিলে কিমান কাম থাকি গ'ল মোৰ থ্ৰেডিং কৰিব থাকিলে এনেকৈ যাব পাৰি নেকি ক'ৰবাত নাযাওঁ মই